আজি আমাৰ যিখন খেলা হৈ গেল সেইখন খেলা আপোনালোকে গমেই পাইছি। সেইখন আমাৰ ভাল খেলা আছিল, কিন্তু কি ক'ব উপায় নাই। আমাৰ নতুনকে যে আছে জয় শংকৰ, সি তাৰমানে বৰ ডিষ্টাৰ্ব দি আছে। সি তাৰমানে আহিবাৰ পৰা কৈ আছে বোলে মই আজি বেট ধৰিম, মই বেট ধৰিম। সি কান্দি আছে বেচেৰে। সেইকাৰণে আমি তাক বেট ধৰিব দিলো, কিন্তু সি যেখানি তাতে খেলাখন দেখেছি সেনকে খেললি দেখোন আমাৰ এবেগে আমাৰ টিমটো শেষে হৈ যাব। সেইকাৰণে তাক আমি আৰু এটা কথা, সি কোৱা মতেতো তাৰ চকুত আই থাকোতে তাৰমানে পকা পৰছি। পকা পৰাৰ কাৰণে তাৰমানে তাৰ চকুত সি তাৰমানে বেছি দেখা পোৱা নাই, সেইটোৱে মেইন কথা। এতিয়া আৰু পকাটো তাৰমানে আৰু জ্বালা পকা আৰু তাৰ চকুত ধৰি আছে, সেইকাৰণে সি বেছি খেলবাও পৰা নাই। সেইটো কথা নকৱাকে থাকিব নোৱাৰি দেচোন। সি কথাটো কলা হয় যদিও আপোনালোকৰ আগত কবা পৰা নাই দেখোন। সি হাজাৰ হলেও লাজটা কথা কৰে দেখোন। এতিয়া তাৰ লগ হিচাপে মই সেনে কথা আপোনালোকক কলো, আপোনালোকে নহলে তাক ভুল বুজি থাকিব পাৰেতো। সেইকাৰণে আপোনালোকে এতিয়া এটা কাম কৰক, যি হৈ গেলতো হলে। ইবাৰৰ পৰাই মই তাক বুজাম বোলে তই এইবাৰ চশমা একযোৰ নহলে হেলমেট এটা পিন্ধি আহিবি। তোৰ পকা পৰবে পাৰে, আৰু যদি এনে অৱস্থা হয় তেতিয়া বয়া হব দিয়কচোন। সিটো এনে ফুৰবে গেলো সেই চশমাটো পিন্ধি যায়, আজি কিয়াবা সি চশমাযোৰ পিন্ধি নেগাল, সেইটো তাৰ আজি ভাগ্যই বয়া কিজানি। ছাৰ আপুনিওতো বেয়া খেলা নাই। আচ্ছা সেইটো হয়, কিন্তু মই আগতে আহিলো হয়। মই যে অপেনিঙে অহা কথা আছিল, তেতিয়া মোৰ হল কি মোৰ পেটৰ বেমাৰ হৈ গেল। তাতে আৰু লেট্ৰিনত যাই আছো 10 বাৰ 15 বাৰ মান গেলোৱে। সেইকাৰণে মই ভাবলো যি কি ইয়াতে যদি আৰু খেলবা হতে মোৰ ফিল্ডতে কিবা প্ৰব্লেম হৈ যায় পেটৰ, তেতিয়াহ'লে কথাটো অলপ বয়া হয় দিয়কচোন। আৰু মই ভাবছো কি সিও খেলবা পাৰা চলিয়ে। ছাৰ আপুনি কিবা বেয়া বস্তু চস্তু খাইছিল নেকি? ধৰক ফুচকা টুচকা, আপোনাৰ যেন পেটৰ প্ৰব্লেম হ'ল, কিবা বেয়া বস্তুটো খাবও পাৰে। যি নহওক, জয় হৈ কেনে লাগিল ছাৰ খেলা? জয় হৈ বেয়া লগা নাই, কিন্তু মই বেয়া বস্তু কালি খোৱা নাছিলো। কিন্তু মই যিটো তাৰ পৰা ফুচকা খালো, এই ফুচকাৰ কাৰণে মোৰ হয়তো অলপ পেটৰ প্ৰব্লেম হ'ব পাৰে। তেনেহলে মই ভাবছো কি মই ফুচকা খাওঁ, অলপ ভাল লাগব মনটো মোৰ। তাৰমানে অলপ মুখখন মিঠা মিঠা লাগিছে, সেইকাৰণে মই ফুচকা খালো কিনি। কিন্তু মই ভাবা নাই যে মোৰ পেটৰ প্ৰব্লেম হ'ব বুলি বোলে। মই আৰু আপুনি যিটো সুধছি যি খেলাখান জয় হৈ কেনে লাগিল, খেলাখান জয় হৈ এতিয়া বেয়া লগা নাই, কিন্তু মই ছাৰ বাংলাদেশক হৰুৱাই কেনে অনুভৱ কৰিছে? সিহঁতেতো বহুত লেভেল দি আছিল না, নাগিন ডান্স কৰিছিল সেইদিনাখনে শ্ৰীলংকাৰ লগত জয় হৈ। জয় হৈ বেয়া লগা নাই, মই যিটো ভাবছো মই সেইটোৱে হৈছে। কিন্তু মোৰ অলপ পেটৰ প্ৰব্লেমটো বৰ ডিষ্টাৰ্ব দিলাক, কিন্তু তথাপিও মই লাষ্টত আহি 6টো কোবাইছো। কোবাই কিনে মই খেলাখন জয় কৰি দিলো। আৰু আপোনালোকে যিটো প্ৰশ্ন কৰিছে যি সিহঁতে নাগিন ডান্স দেখিছি, সিহঁতৰ নাগিন ডান্স এতিয়া কওক গেল। এতিয়াতো সিহঁতৰ ক'ত বোলা লুকি আছে ঠিক নাই। আমি খেলাখান আগতে জয় হলো, কিন্তু মোৰ আৰু টেনচন NRCত মোৰ নাম অহা নাই। সেইকাৰণে মই এতিয়া আৰু গাঁৱত ঘৰত যাব লাগিব NRCৰ কামত, তাতে NRCত নামটো উলিয়াব লাগিব। সেইকাৰণে দেখচোন।